আছে স্যার হয় কিবা আপোনাৰ মোবাইল আপোনাৰ ষ্টৰে থকা মোবাইল লগা দামখানটো কৈ দিব কিন্তু ইংলিছতে ক'ব 10,000 20,000 50,000 এনেকুৱা ক'ব দেই বুজি পাইছোঁ আমাৰ 3,500 পৰা এণ্ড্ৰইডৰ ষ্টাৰ্টিং হৈছে হয় হয় তো আইফোন আপোনাৰ এইটো দেখাব হয় আইফোন আপোনাৰ 6,000 পৰা ষ্টাৰ্টিং হৈছে এণ্ড্ৰইড 3,000ত এনেকুৱাবোৰ আহিব হয় হয় দেখাই দিয়ক আপোনাৰ অডিয়েঞ্চক এইটো কিমান দাম এইটো 3,500 হয় হয় এইটোতো এমআই হয় আচ্ছা 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 বাকি বেলেগ মডেলো আছে সব মডেল দেখুৱাটো একদম এইটোতো 4G হয় 4G হয় হয় আচ্ছা 5G ল'বলৈ হ'লে আপুনি 6,500 7,000 মানৰ পৰা পাই যাব আচ্ছা আচ্ছা এইটো একবাৰ দেখাব সেইটো এটা দেখাম ন এনেকুৱা মোবাইলবোৰ পাই যাব 5G ফোন 5G ফোন না হয় লাইকে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত অপেন বক্সৰ কেটেগৰী হয় হয় এইটোতো কিমান দাম এইটো হ'ল আপুনি 6,500 পৰা ষ্টাৰ্টিং পাই যাব 5G ফোন হয় 6,500 পৰা ষ্টাৰ্টিং হয় আচ্ছা আচ্ছা ঠিক আছে আৰু আইফোন হাইয়েষ্ট এন্ড্ৰইডটো কিমান আছে 5G হাইয়েষ্ট দামী এন্ড্ৰইডটো ন গুগল পিক্সেল 8 এইটোত পাই যাব আপুনি 31,000 এইটো ষ্টৰেজটো কিমান আছে ইয়াৰে 8GB ৰেম আহিব আচ্ছা আচ্ছা আৰু জিবিটো 128GB 128 ন আচ্ছা আচ্ছা আৰু এতিয়া আইফোন চাব ন আচ্ছা আচ্ছা এতিয়া আইফোন ষ্টাৰ্টিং পৰা একদম হাইয়েষ্ট তাক দেখাব আইফোনৰ ষ্টাৰ্টিং আপুনি 6,000 পৰা পাই যাব আইফোন 7 এনেকুৱা মডেলবোৰ আহে 6,000 টকা আচ্ছা আচ্ছা হয় আৰু তাই লগা ককাই ভাই খান বি দেখাব তাই ককাই ভাইটো আপুনি XR পাই যাব 13-14,000 তো আপুনি 12 পাই যাব 19-20,000 মানৰ পৰা 13 আপুনি পাই যাব লাইকে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ লগত এনেকুৱা হোৱাইট কালাৰ ব্লু ব্লেক চব কালাৰতে পাই যাব কালাৰ অপশ্যন থাকিব তো এনেকুৱাবোৰ পাই যাব আপুনি 28-29,000 মানৰ পৰা ষ্টাৰ্টিং 13 তো 14 পাই যাব আপোনালোকে 31,000 32,000 মানৰ পৰা 14 বৰ্তমান ষ্টকত নাই 14 প্লাছ আছে আচ্ছা হয় 13ৰ দামতে পাই যাব 14 প্লাছ 32,000 33,000 তেনেকুৱা মানত পাই যাব ষ্টৰেজটো কিমান আছে ইয়াৰে 128GB ষ্টৰেজ আহিব আচ্ছা আচ্ছা বেটাৰী হেল্থটো 84% হয় বাকি সব মোবাইলতে 80 প্লাছে থাকিব কোনোবাটো 98ও থাকিব 100ও থাকিব আৰু আপোনাখন দোকান লগা ৱাৰেণ্টি পাব গেৰেণ্টি থাকিব ৱাৰেণ্টি নহয় গেৰেণ্টি এমাহ এটা সময় দিন কিছুমান ফোন আছে আপুনি 10 মাহ গেৰেণ্টি লগত পাব 1 month গেৰেণ্টি আৰু কিছুমান ফোন এমাহ গেৰেণ্টি পাব আচ্ছা আচ্ছা কিবা যদি অসুবিধা হয় মানে আপোনাক ঠিক ঠাক কৰি নিদিওঁ ডাইৰেক্ট ফোনটোৱে চেঞ্জ কৰি দিম তাই লগা মিন্স আছে মোবাইলতে কিবা দিগদাৰ ওলাইছে বোলে এইটো ডাইৰেক্ট চেঞ্জ কৰিব পাৰিব ৰিপ্লেচ এইটো লগা মিনিং আছে উইচ মিন্স গেৰেণ্টি ৱাৰেণ্টিটো বনাই কিনে দিব গেৰেণ্টিটো লগৰ নতুন চেঞ্জ কৰি কিনে দিব হয় বাকি 15 এনেকুৱা পাই যাব iPhone 15 আচ্ছা এইটো বেটাৰী হেল্থটো কিমান বেটাৰী হেল্থ এইবোৰ 100% আছে আচ্ছা আচ্ছা আৰু কোম্পানী ৱাৰেণ্টি লগতে ষ্টৰেজ 128GB আচ্ছা 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 হয় তো এইটো হত পাই যাব 38,000 মানৰ পৰা 38,000 হ্যাঁ কোম্পানী ৱাৰেণ্টি লগত আচ্ছা আচ্ছা এইটোতো সব টাইম গানে থাকিব না দেৱালী সব টাইমৰ কাৰণে থাকিব বিশেষকৈ স্পেশালিষ্ট আপোনাৰ অডিয়েন্স যদি আহে আপোনাৰ নাম যদি কয় আমি প্ৰায় 10% মান ডিসকাউন্ট কৰি দিম ঠিক আছে মই লগা নাম কৈ কিনা হেণ্ডবুম কোনিয়াক লগা চেনেল চাই কিনা আহিছে বোলে তাই 10% ডিসকাউন্ট দিব 10% মিন্স 100 লোৱা জাগাতে 90 rupees ল'ব হয় না নহয় হয় হয় আচ্ছা বাকি এনেকুৱা 16 আছে iPhone 16 হয় 16 Pro পাই যাব আচ্ছা আচ্ছা এইটো iPhone 16 তো এইটো কিমান দাম আছে ইয়াৰে পাই যাব 65 64 তেনেকুৱা মানত 64,000 65,000 হয় বেটাৰী হেল্থ 96% আছে আৰু ষ্টৰেজটো 128GB কোম্পানী ৱাৰেণ্টি লগত আছে আচ্ছা আচ্ছা আৰু এইটো লগা কাহানি কৈ দিব এইটো 16 Pro হয় 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 ইয়াৰ প্ৰাইসটো 73,000 মান আহি যাব আচ্ছা আচ্ছা হয় কোম্পানী ৱাৰেণ্টি লগতে আছে ইয়াৰে বেটাৰী হেল্থ 98 97 তেনেকুৱা মান আছে আচ্ছা আচ্ছা আৰু 98 97 হয় তেনেকুৱা আছে আচ্ছা ষ্টৰেজটো কিমান ষ্টৰেজটো 128GB ঠিক আছে আৰু তাই লগা ককাই আছে তাৰ লগত ককাই বৰ্তমান 17 আহিছিলে কামিং সুন দে আছে সেল হল আহিছিলে আমাৰ দোকানত হয় হয় সেল হল আৰু তাই বাকি ইয়াতে Pro Max বোৰ আছে হয় 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 13 Pro Max পাই যাব আচ্ছা আচ্ছা গুড কণ্ডিশ্যনত আচ্ছা আচ্ছা এটোতো বেটাৰী হেল্থ 85 আছে 128GB ষ্টৰেজ আচ্ছা আচ্ছা হয় বেছি সুন্দৰ আছে দেই
এইটো 42 মানৰ পৰাই পাই যাব 41 42 মানৰ পৰা আচ্ছা 13 Pro আচ্ছা আচ্ছা আৰু তাইখাৰ লগতে গিফ্ট কিবা কিবি পাব না নাই হয় এডাপ্টাৰ কেবল তাৰ লগত স্পেচিয়েল গিফ্টটো থাকিব হয় কভাৰ বি পাব না নাই পাব টেম্পাৰ গ্লাছ বি লগাই দিম আচ্ছা আচ্ছা আৰু নেক্সট ন হয় নেক্সট 14 Pro চাব পাৰে হয় ভাল ৰং কৰি দিব দেই কিন্তু একটা ডায়লগ আছে জুবিনক লাগা পলিটিক্স ন কৰিব বন্ধু কোৱা কানা আছে না এইটো নিচিনা দামটো মানে খেলি মেলি নাই ক'ব একদম সঁচা ক'ব দেই এটা 14 Pro 83 ব্যাটারি হেলথ 128 GB আচ্ছা তো এটো হট পাই যাব 52 53 মানবা আচ্ছা হয় স্টার্টিং টু আচ্ছা একদম ভাল আছে দেই চাবলে মই লান নাসিব দেটো এটো লেখা নাই লিখিবলে আছে কামিং সুন দে আছে এটো আৰু দেখাব বাকি 13 Pro Max 14 Pro Max এবোৰ আছে ষ্টক হয় ধে মডেলে আছে বাৰু প্ৰায় মডেলবোৰে আছে হয় এটোটো 14 Pro Max হয় 85 ব্যাটারি হেলথ 128 GB ইন্টারনাল স্টোরেজ তো ইয়ার আচ্ছা আৰু এটো 13 Pro Max ব্যাটারি হেলথ 81% আছে 128 GB ইন্টারনাল স্টোরেজ তো আছে ইয়ার আচ্ছা এটো দামটো কিমান 13 Pro Max 55 56 তেনেকুৱা মানত আহি যাব আচ্ছা 14 Pro Max 62 61 মানত আহি যাব আচ্ছা আৰু মই লাগা চেনেল নাম কৈ কিনা আহিলে কিবা এটা ডিসকাউন্ট দিব একদম সালিয়া ডিসকাউন্ট দি দিম আপোনাৰ নাম ক'লে হ'ল 10% স্পেশাল ডিসকাউন্ট থাকিব আপোনাৰ নামত আপোনাৰ অডিয়েন্সৰ কাৰণে আচ্ছা আৰু Samsung লাগা আছে Samsung-ৰ আছে Samsung-ৰ এনেকুৱা S20 Ultra পাই যাব আচ্ছা হয় একদম নতুন নিচিনা আছে দেই হয় এটোটো কিমান দাম আছে এটো 24 মানৰ পৰা আহি যাব 24000 হয় আচ্ছা ঠিক আছে ওয়ারেন্টিটো আউট হৈছে নেকি গ্যারান্টি থাকিব গ্যারান্টিটো 1 মান্থ থাকিব 1 মান্থ গ্যারান্টি থাকিব রিপ্লেসমেন্ট গ্যারান্টি আচ্ছা ঠিক আছে আৰু এটো আইফোন লাগা কভাৰ খানটো কিমান কিনকা দাম আছে কভাৰবোৰটো এবোৰ 200 300 400 সবৰে বেলেগ প্ৰাইস থাকে কিন্তু ফোন আমাৰ দোকানত যোনে ফোন কিনে তেওঁলোকক লগত ফ্ৰীয়ে দিয়া হয় প্ৰায় দাম দৰ যদি মিলি যায় আচ্ছা ঠিক আছে আৰু S23 Ultra S24 Ultra এনেকা আছে S24 S23 আছিল সেল হল বৰ্তমান 22 Ultra আছে আচ্ছা হয় এটোটো কিমান দাম আছে এটো 38000 আহিব 256 GB 256 GB ইন্টারনাল স্টোরেজ তো হয় S22 Ultra আচ্ছা হয় একদম ভাল আছে তাই লগতে চার্জার কিবা কিবি সব পাব না কেবল আহিব অরিজিনাল কেবল আহিব এডাপ্টারও পাব না এডাপ্টার দামৰ হাতে যদি মিলি যায় তো এডাপ্টারও কৰাই দিম আচ্ছা ঠিক আছে আৰু এটোটো দাম কিমান আছিলে 38000 হয় আচ্ছা তো বাকি প্ৰায় ষ্টক আছে বাৰু অডিয়েন্সক ভালকে দেখাই দিয়া ফোনখিনি তো গোটেইখিনি মডেল দেখাই দিব তাত পৰা শুরু কৰি গোটেইখিনি মডেল দেখাই থকাটো পসিবল নহয় হয় মোবাইলটো এনেকা আছে সবই পুরা লাইন আপ আছে এনা মোবাইল স্টোরে আছে এটো আপনাখান এটো এনার মোবাইল স্টোরে আহিব গলে জামুনা রোড ওচরে আছে 50 বাইক লগা ডিলার ওচরে আৰু হিরো হন্ডা লগা নেক্সট আছে আৰু ইফালে আহিব গলে রাইট সাইড পৰা আহিব গলে এটো স্মার্ট পয়েন্ট পৰা আহিব দুইটা ৰাস্তা পৰা বি আহিব এটো কোড ৰাস্তা পৰা বি আহিব পাৰিব আৰু এটো এনা মোবাইল স্টোরে এটো লগা জানকাৰী এটো লগা ডিটেইলস লব গলে মই তাইখান লগা ফোন নাম্বারটো স্ক্রিনে দেখাব স্ক্রিন পজ কৰি কিনা আপনাখান তাইখান লগতে কন্টাক্ট কৰি কিনা কিনেকা কিনিবলৈ আছে কি নাই কি লাগে এটো হুটা হুটি কৰিব পাৰিব দেই থ্যাংক ইউ গুড নাইট